তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আপোনালোকে কেনে আছে? আশা কৰোঁ সকলো ভালেই আছে। তো ময়ো ভালেই আছোঁ। তো গাইজ কালি ৰাতি 7টা বজাত অনুষ্ঠিত হোৱা CSK বনাম MIৰ মেচ হৈছিলে। তাত CSK উইনাৰ হৈছিলে আৰু MI অবিজয়ী হৈছিলে। তো গাইজ CSK উইনাৰ হোৱাৰ উপৰিও তাতে MIৰ এজন ল'ৰা অৰ্থাৎ 24 বছৰৰ ল'ৰা ছুপাৰষ্টাৰ বুলি ক'ব পাৰোঁ। তো গাইজ আপোনালোকে জানেনে ছুপাৰষ্টাৰজনৰ নাম কোন আৰু সি কোন আছিল, তেওঁ কেনেকুৱা আছিল, কেনেকৈ মুম্বাই ইণ্ডিয়ানছ টিমত চান্স পাইছিলে। তো গাইজ তাৰ বিষয়ে এইটো ভিডিঅ'ত ক'ম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাইজ মুম্বাই ইণ্ডিয়ানছৰ কালিৰ ছুপাৰষ্টাৰ বুলি ক'লে বিঘ্নেশ পৃথুৰৰ নাম আমি ক'ব পাৰোঁ। বিঘ্নেশ পৃথুৰ এজন সাধাৰণ ল'ৰা আছিল। তো গাইজ আপোনালোকে জানেনে বিঘ্নেশ পৃথুৰৰ দেউতাকে কি কৰিছিলে? তো বিঘ্নেশ পৃথুৰৰ দেউতাকে এজন সাধাৰণ ৱাটাৰৱালা আছিলে। তো গাইজ আপোনালোকে চাওক, এজন সাধাৰণ ল'ৰা অৰ্থাৎ ৱাটাৰৱালাৰ ল'ৰা যদি মুম্বাই ইণ্ডিয়ানছত চান্স পাব পাৰে, য'ত নেকি ইণ্ডিয়ান টিমৰ অৰ্থাৎ ODI টিমৰ কেপ্টেইন ৰোহিত শৰ্মা আৰু লগতে T20 কেপ্টেইন সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বত খেলিব পাৰিছে। তো গাইজ আপোনালোকে জানেনে তো কালি মুম্বাইৰ ছুপাৰষ্টাৰ কেনেকৈ হৈছিলে? তো তাৰ বিষয়ে মই কৈ আছোঁ। তো কালি প্ৰথম অভাৰত ফাৰ্ষ্ট উইকেটটো পেলাইছিল ঋতুৰাজ গায়কোৱাডৰ। তো লগতে আৰু 2টা উইকেট পাইছিলে শিৱম দুবে আৰু হুডা। তো গাইজ আপোনালোকে চাওক, নতুন প্লেয়াৰ মুম্বাই ইণ্ডিয়ানছক চান্স দিয়ে, যেনেকৈ সূৰ্য কুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, কুণাল পাণ্ডিয়াক চান্স দিয়াৰ লগে লগে তেওঁ ছুপাৰষ্টাৰ হ'ব পাৰিছে। তো গাইজ কালি মেচখনৰ ছুপাৰষ্টাৰ বুলি ক'লে আমি বিঘ্নেশ পৃথুৰ বুলি ক'ব পাৰোঁ। তেওঁ এজন সাধাৰণ ল'ৰা হয়, ৱাটাৰৱালাৰ ল'ৰা হিচাপে তেওঁ খেলিব পাৰিছে। তো আশা কৰোঁ ইণ্ডিয়ান টিমতো চান্স পায়, সেইটো আশা থাকিল। তো গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।